গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰো ইমানটা ভাল নহয়। মোৰ কাহ হৈ মাতটো একেবাৰে ভাঙি আছে, তথাপিতো মই ব্লগটো বনাব চেষ্টা কৰিছোঁ। শুই উঠিয়ে এইখন স্কুল দেখা পাওঁ আৰু এইখন স্কুলতে পঢ়ি মই অ আ ক খ শিকিছিলোঁ। গতিকে স্কুলখন দেখিলে খুব বেছি ভাল লাগে। এতিয়াও স্কুলখন আছে তেনেকৈয়ে। এইকেইদিন সদায় বৰষুণ দি আছে, আপোনালোকৰ ফালে দিছেনে? আহকচোন তেতিয়াহ'লে ব্লগটো ষ্টাৰ্ট কৰোঁ। এয়া ৰাতিপুৱা হোৱাৰ লগে লগে মায়ে তাঁতশালত বহিলে, কিয়নো বিহু আহি পালে। মায়ে লগাই আছে গামোচা। মায়ে যে শালত বহি থাকিলে মই বৰ ডিষ্টাৰ্ব কৰি থাকোঁ মাক। কিয় জানো, মাৰ লগত এনেকৈ থাকিয়ে সঁচাকৈ বহুত বেছি ভাল লাগে। আপোনালোকৰো বাৰু ভাল লাগেনে মাৰ লগত তেনেকৈ থাকি? সঁচাকৈ ছোৱালী মানুহবোৰ গোটেই জীৱনটোৱে যদি এনেকৈ থাকিব পালেহেঁতেন মাকৰ। মই বনাম এতিয়া ৰুটি মা আৰু দেউতাৰ কাৰণে। মই নাখাওঁ, যিহেতুকে মই অলপ ডায়েটত আছোঁ, সেইবাবে মই নাখাওঁ। মা আৰু দেউতাক দিম। ৰাতিৰে দাইল আছে, তেনেকৈ। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। এয়া মাৰ দেইতালে ৰুটি। মাহঁতক ৰুটি দিলোঁ আৰু এতিয়া মই খাম ফ্ৰুইটছ, যিহেতুকে মই অলপ ডায়েট কৰি আছোঁ, মানে শকত হৈছোঁ ন, সেইবাবে মানে ডায়েট কৰি আছোঁ। চ' মই খাম ফ্ৰুইটছ। আপোনালোকক বাৰু এই বিষয়ে এটা ভিডিঅ' পিছলৈ দিম, যদি আপোনালোকে বিচাৰে মইনো কি খাই আছোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া বনাই আছোঁ দুপৰীয়াৰ কাৰণে ভাত, দাইল আৰু মাংস আনিছিলে দেউতাই, তাকে মাংস বনাব লৈছোঁ। এতিয়া মাংস বনাবলৈ মই ৰেডি। মছলাখিনি ভাজি আছোঁ পিঁয়াজ দি ধুনীয়াকৈ। তাৰপাছত সোনকালে বনাম আৰু মই যাম আজি মামাহঁতৰ ঘৰত। ভিডিঅ'টো চাই থাকিব শেষলৈকে, জল্দি। ভাত পানী খাই মামাহঁতৰ ঘৰত ডাইৰেক্ট আহিলোঁ। কিবা এটা বস্তু দিবলৈ আছিলে, সেইকাৰণে জল্দি আহিলোঁ। কিন্তু ৰাস্তাটো দেখিছেনে, ইমান বেয়া ৰাস্তা, মই যাব পৰা নাই। 10-15 মিনিট লাগিছে এইখিনি সময় যাওঁতে। মামাহঁতৰ ঘৰত আহিলে এই বৰষুণৰ বতৰ, এই ৰাস্তাটোৰ বাবেই খং উঠে। ইমান বেয়া এই ৰাস্তাটো, কি ক'ব আৰু। এতিয়া ক'ৰবাত তেনেকুৱা ৰাস্তা এতিয়াও আছে, কিন্তু বহুতখিনি ভালো হৈছে। মোৰ আইতা ধুই আছে বাচন, চাওকচোন, মনে কৰিছোঁ ভিডিঅ'। থেংক ইউ সকলোকে মোৰ এই সৰু ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে। মোৰ চেনেললৈ যদি নতুনকৈ আহিছে দেন প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, আৰু সকলোকে বহুত